হেল্ল' ফ্ৰেণ্ডছ, পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ নিউ জাৰ্নি ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম হিয়াৰ আৰ দ্য 10 গুড এণ্ড বেড থিংছ অফ আৱাৰ বডি। আমাৰ ভাৰতীয় সংস্কৃতিত শুভ আৰু অশুভ এনেধৰণৰ কথাবোৰক বহুতো মহত্ব দিয়া হয়। আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত ক'ব পাৰে। আমাৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটি থাকে সেইবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভৱিষ্যতৰ লগত আছে নে নাই, আমাৰ শৰীৰৰ গঠন তিল আদিৰ পিছতো কিবা হয় নে নহয়, কি বা অৰ্থ লুকাই আছে তাৰ মাজত। ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে, কাৰোবাৰ ৰং ৰূপৰ ক্ষেত্ৰত, কাৰোবাৰ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত, বিচাৰ বিবেচনাৰ ক্ষেত্ৰত আদি সকলোৰে পৰা ভিন্ন হয়। সমুদ্ৰ শাস্ত্ৰ আমাৰ বৈদিক সংস্কৃতিৰ এটা অংগ হয়। সমুদ্ৰ শাস্ত্ৰত আমাৰ শৰীৰত নিহিত থকা এই চিহ্নবোৰৰ তথা গঠনশৈলীৰ ওপৰত অধ্যয়ন কৰি মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কোৱা হয়। আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুতো কথা জানিব পাৰোঁ। তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ শোভা বা ভাল হোৱাৰ কাৰণ বুলিও কোৱা হয়, আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায় বা বুজা যায়। এতিয়া নম্বৰ 1, প্ৰথমে আমি আমাৰ শৰীৰৰ গঠনশৈলীৰ ভিত্তিত ক'ব পাৰোঁ যিবোৰ লোকৰ মুখ গোলাকাৰ হয় তেওঁলোক বহুত ভাগ্যশালী হয়। তেওঁলোকে ভাল চাকৰি অথবা জীৱনত সফলতা আৰু ভাল জীৱনসংগী পোৱাটো তেওঁলোকৰ ভাগ্যত নিশ্চয় লিখা থাকে। এটা নম্বৰ 2, দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়, কাৰণ যিসকল লোকৰ কাণ সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়। নম্বৰ 3, দীঘল আৰু ওখ মূৰৰ ব্যক্তিক, যাৰ কপালত অলপ কোচ খাই যোৱাৰ দৰে কিছুমান চিন থাকে বা চিন বহে, তেওঁলোকৰ দিনবোৰ বহুত সৌভাগ্যৰ হয়। এতিয়া নম্বৰ 4, মূৰত চুলি নথকা অৰ্থাৎ টপা মূৰৰ সুন্দৰতাৰ দৃষ্টিৰ পৰা চালে বেয়া দেখা যায়, কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে তেখেতসকলক যিসকল লোকৰ মূৰত চুলি নাথাকে তেওঁলোকক বেছি ভাগ্যশালী বুলি কোৱা হয়। এতিয়া নম্বৰ 5, যিসকল মহিলাৰ ক্ষীৰ পোন হয় তেওঁলোকক ভাল বুলি জনা যায়। নম্বৰ 6, আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে সেইবোৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে। দুয়োযোৰ চেলাউৰিৰ মাজত যদি তিল থাকে তাক সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ঠিক এনেদৰে সোঁহাত, সোঁগাল আৰু সোঁ চকুত যদি তিল থাকে সেয়াও ভাল বুলি কোৱা হয়। এতিয়া নম্বৰ 7, বগা আৰু চাফা দাঁত সকলোৱে পচন্দ কৰে। তাৰোপৰিও যদি দাঁতৰ মাজত কোনো ধৰণৰ ফাঁক নাথাকে তেন্তে দেখিবলৈ আৰু ভাল লাগে। কিন্তু সমুদ্ৰ শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোকক বেছি সৌভাগ্যশালী বুলি কোৱা হয়। তেওঁলোক আৰ্থিকভাৱেও সবল হয় আৰু চাকৰিৰ ক্ষেত্ৰত উচ্চ পদস্থ বিষয়া হয়। ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয় তেওঁলোকক অলপ জিদ কৰা হয় আৰু বেছি কথা কোৱা স্বভাৱৰ হয় তেওঁলোক, কিন্তু এওঁলোকৰ ভাগ্যশালীও ভাল হয়। নম্বৰ 8, হাত আৰু তাৰ তলুৱাত যদি সদায় কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয় আৰু সমতলীয়া হয় আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তিক ভাগ্যশালী বুলি কোৱা হয়। হাতত ত্ৰিভুজৰ চিহ্ন থকা ভাগ্যশালী হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি জনা যায় বা মনা হয়। এতিয়া ভৰিৰ তলুৱাত সূৰ্য, চন্দ্ৰ, নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোকক অত্যন্ত ভাগ্যশালী কোৱা হয়। নম্বৰ 9, যিসকল স্ত্ৰী আৰু পুৰুষৰ নাভিৰ ভিতৰলৈ সোমোৱা তেওঁলোকক বহুত ভাগ্যশালী বুলি কোৱা হয়। এতিয়া নম্বৰ 10, সমুদ্ৰ শাস্ত্ৰৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। কলা আৰু ডাঙৰ চকু যাৰ থাকে সেইসকল লোক বুদ্ধিমান আৰু ধনৱান হয়। সেইদৰে যিসকল ব্যক্তিৰ চেলাউৰি ঘন আৰু জোৰা লগোৱা হয় তেওঁলোকো সৌভাগ্যৰ গৰাকী হয়। এতিয়া
উক্ত লেখা ফাঁকি বা উক্ত কথাখিনি আমি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰিছোঁ তথা 2-4জন জনা ব্যক্তিৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ মাজত প্ৰচাৰ কৰিছোঁ। যদিহে এনেকুৱা ধৰণৰ আৰু ভিডিঅ' বিচাৰে আপোনালোকে তেন্তে কমেণ্ট বক্সত আমাক জনাব। ধন্যবাদ। জয় অসম।